আমি এতিয়া মানসৰ ভিতৰত আছোঁ। এতিয়া আমাৰ লগৰবিলাক আহি আছে। এতিয়া আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে, লগৰকেইটা আহিছে। হয়, এতিয়া মানসৰ পৰিৱেশ হয় এইটো। সেই ট্ৰেক্টৰখন আমি কাটি গৈছিলোঁ, আমাৰ কিশোৰ দাদা হয় এইটো। হয় 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 হয়, এতিয়া আমাৰ পৰিৱেশ ট্ৰেক্টৰখন আছে। এতিয়া আমি গাছ কাটিবলৈ গৈ আছোঁ। এতিয়া আমাৰ দেউল মন্দিৰৰ কাৰণে মানে গাছ নিবলৈ আহিছোঁ। হয় হয়, মোহন কলতিয়া। হয় হয় হয়, দেখিবলৈ পাইছে। হয়, আমাৰ এই পৰিৱেশ। হয় হয়, ইয়াৰ পৰা বেছি দূৰ নহয়, ইয়াৰ পৰা 7 কিলোমিটাৰ আমাৰ ভূটান হয়। নিশ্চয় আপোনালোকে পাহাৰখন দেখিবলৈ পাইছে ইয়াৰ পৰা। হয় আমি দিনৰ ভাগত আহিছোঁ। এতিয়া আমি আপোনালোকক জীৱ জন্তু দেখুৱাবলৈ নোৱাৰিম এতিয়া। হয়, ইয়াৰ সুন্দৰ পৰিৱেশ, অনন্য পৰিৱেশ। ইয়াত বহুত দূৰ দূৰণিৰ পৰা পৰ্যটকবিলাকে ইয়াতে আহে, আপোনালোকে নিশ্চয় গম পায়। হয় হয়, এই আমাৰ কনক দাস হয়তো। হয়, পৰিৱেশ একদম জিন্তু গগৈ হয়। হয়, এতিয়া সঞ্জীৱ ইয়াৰ পৰিৱেশ চাওক। হয় হয়, ইমান এতিয়া মানে ছিজনটো বেয়া না। হয়, ঠিক আছে। এতিয়া আমাৰ ছিজনটো ইমান ঠিক নহয়, তাৰমানে এতিয়া পৰিৱেশটো মানে গছে পাত নতুনকৈ সলাব। এতিয়া আমি চ'ত মাহত আহিছোঁতো, এতিয়া মানে পাতবোৰ গোটেই নাইকিয়া হৈছে। হয়, চাওক আপোনালোকে পৰিৱেশটো চাওক নিশ্চয়। আমাৰ ইয়াত আহি কিমান আনন্দ লাগিছে। ল'ৰাকেইটা মানে থাকিব পৰা নাই, কেনেকুৱা কৰিছে। হয়, কিমান সুন্দৰ পৰিৱেশ ইয়াত চাওক আপোনালোকে। ইয়াৰ পৰা বেছিনীৰ লগত আমাৰ ভূটানখন নহয়, 7 কিলোমিটাৰ ইয়াৰ পৰা। হয় হয় হয়, হয় হয়, এইটো ছাগলী লাডুলিত। হয়, এতিয়া আমি গাছ কাটিবলৈ আৰম্ভ কৰিম। এতিয়া পোনে পোনে গৈ আমাৰ গাছ কাটিবলৈ। হয়, আমাৰ গাঁত আহিছে এইটো, আমাৰ লগত গাঁত পঠাই দিছে এইটো। হয় হয় হয়, এতিয়া গাছ কাটিবলৈ লৈছোঁ আমি চোৰাং হেৰি নহয় দেই। আমি কোনো আমি পূজাৰ বাবে আনিছোঁ। অ'কে।